নমস্কাৰ, মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মই আজি আৰম্ভ কৰিলোঁ ঘৰ সৰাৰ পৰা, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ভাবিছোঁ এইবাৰ ডেইলি ব্লগ দিম আৰু আপোনালোক সকলোৱে চাব আৰু মৰম দিব দেই। আৰু যিমান পাৰোঁ ময়ো আপোনালোকক ছাপোৰ্ট কৰি আহিছোঁ আৰু মোকো ছাপোৰ্ট কৰিব। আৰু এয়া ঘৰ সৰাৰ পাছতে ঘৰটো বোলো মচি লওঁ জল্দি। আজি আৰু একদম খানাটো ঔটেঙা এফালে মাছ, লোকেল মাছ, আৰু এইফালে ভাত বনাইছে, এইফালে চেংমৰা আছে, চেংমৰা চব্জি বনাম আৰু লাহে লাহে কামবোৰ কৰি থাকিম, আপোনালোককো দেখাম। ভণ্টিয়ে ভাতখিনি পাতি দিলে আৰু তেতিয়ালৈকে মই আৰু ঔটেঙা এইবিলাক চাফ চিকুণ কৰি লওঁ, মাছ চাছবোৰ বাছি লওঁ। তাৰপাছত দাইলখিনি বনাব লাগিব। কচু, ঔটেঙা আৰু মাছ দাইল বনাম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু, আপোনালোকে খাই নাই? মাছ বচা কামটো বহুত বেয়া পাওঁ জানেনে? তাৰপিছত এতিয়া উপায় নাই, মাছটো বাচিব লাগিব। এয়া মাথাটোহে কাটি দিওঁ, নহ'লে বেয়া লাগিলে। মাছ বচা কামটো বৰ বেয়া পাওঁ ৰাইজ, আপোনালোকে ভাল পায়নে জনাবচোন দেই। আৰু কাঁইতে খুচি দেই অকণমান মাছটো বাচিছিলোঁ। এইফালে দেখিলে নে মায়ে কচু আনিছে, একদম মোৰ সমানে হ'ব, এইকেইডালি বোলে দি দিবলৈ দিছে। আৰু এইফালে ঔটেঙা কাটি থৈছোঁ, বনাম আৰু এতিয়া। এইফালে দাইল অলপমান তিয়াই থৈছোঁ, এয়া বনালে দেখাম দেই আপোনালোকক। इसलिए हमारी छोटे छोटे बच्चा लोग, ये तुम्हारा नाम क्या है बोलो, नाम क्या है? नकय কচু এইফালে লগতে দিলোঁ, এনেও কুকাৰটোত অকণমান বইল কৰি ল'ব লাগিব। মাছ এইফালে ফ্ৰাই কৰি ল'ব লাগিব, এতিয়া বইল কৰি লওঁ, আপোনালোকক দেখাম। কলৰ সৈতে আমি তিনিজনীয়ে চাহকণ খাই লওঁগৈ ভাত খোৱা আগে। চাহ খাবলৈ আহি যোৱা। চাহ খাই আহিলোৱে আৰু মানুহজনৰ ডিউটিৰ পৰা আহিবও হ'ল, ভাত খাবলৈ আহিব যে, সেইকাৰণে সোনকালে কৰিব লগা হৈছে, মানে সোনকালে আৰু কিছুমান ভিডিঅ' স্কিপো কৰিছোঁ। পাহৰিয়ে যাওঁ নহয় ভিডিঅ' কৰি আছোঁ বুলি, আকৌ মনত পৰি যায় ভিডিঅ' কৰি আছিলোঁ যে মই বুলি ডেইলি ব্লগটো। তাৰপাছত মোবাইলটো আকৌ আনি থৈ লৈছোঁ ওচৰত, তেতিয়াহে মনত পৰিছে মই ভিডিঅ' কৰিছিলোঁ নহয়। আৰু ইয়াৰ মোৰ দালিখিনি হৈ গ'ল বইল কৰা, এয়া অকণমান দেখাই দিছোঁ আপোনালোকক, বইল কৰা হৈ গ'ল। তাৰপিছত এতিয়া মই এয়া ভাজি দিলোঁ, মানে তেল মাৰি দিলোঁ আৰু এয়া ঔটেঙা দাইল মোৰ ৰেডি। মাছ দিবলৈ আছে, মাছকেইটা অকণমান উতলতা হওক, মাছকেইটা দি দিম আৰু ঔটেঙা দাইল হৈ যাব। যিমান গৰম হ'লেও ৰঙালাও খাম কোৱাগতে হৈছে আৰু সেই সময়তে মানে ওচৰৰ আপাদৈজনীয়ে মানে ৰঙালাও এটা দি থৈ গ'লহি সৰু, এইটো খাব পাৰিবা বুলি, সেইকাৰণে এইটোকে বনালোঁ আৰু আজি ৰঙালাওটোকে বনাই দিওঁ বোলো। চেংমৰা বনাম বুলি ভাবিছিলোঁ, নবনাওঁ, তাকে আৰু ৰঙালাওটো কাটিবলৈ উলিয়াই লৈছোঁ। আৰু ডাঙৰ কটাৰীখন বিচাৰি নাপালোঁ, এই সৰুখনে কাটিব লগা হৈছে। একদম যেনে তেনে কাটিলোঁ, কাটি পানি এয়া ভাজি বনালোঁ আৰু মই ভাত খালেই, দুজন মহাশয়ে। বেটি কেনেকুৱা লাগিছে কৈ দিয়া। এইফালে বেটাক খুৱাই আছে। কেনেকুৱা লাগিছে খাই? টেষ্টি। ভাত খাই আছে, তাৰপিছত এইফালে ঢাকি থৈ দিছোঁ, মায়ে ভিতৰত খাই আছে। আমাৰ মানে ভাত খোৱা মানুহ অ'ত ত'ত, মানে য'তে ত'তে খাই, যোনে য'ত মন যায় আৰু মই ভাত আগেয়ে খাই দিলোঁ, এতিয়া তামোল খাই লওঁ। এইখন কটাৰীখনে তামোল কাটিবলৈ দিগদাৰ হয়, হ'লেও মানে উপায় নাই। এতিয়া বেলেগ কটাৰী কাটিবলৈ মানে সেইখন কটাৰীয়ে ধাৰ নাই, এতিয়া এখনে কাটিব লাগিব। ডাঙৰকৈ তামোল কাটি লৈছোঁ, নিজে ধাৰ আৰু মাছ দি দিওঁ বা ভাতে খাই আছে।